So hey guys, good morning and welcome back to my YouTube channel. আৰু আজি vlogটো মই পথাৰৰ মাজৰ পৰা ষ্টাৰ্ট কৰিছোঁ। মাতটো ডাঙৰ চেনে হৈছে বাৰু নাজানো। আৰু বৰ্তমান মই আৰু মোৰ লগৰজনী মানে মোৰ বেষ্ট ফ্ৰেণ্ডজনী আমি আহিছোঁ আৰু এজনী লগৰ ছোৱালী ঘৰলৈ। আৰু এতিয়া আহি পেলাই চাহ তাহ খালোঁ, খাই কৰি অকণ বহিলোঁ। তাহাঁতৰ ঘৰলৈ আমি প্ৰথম আহিছোঁ মানে ভালটো আমি হাই ছেকেণ্ডেৰী তেতিয়াৰ পৰাই মানে গোটেইজাক বহুত ভাল ফ্ৰেণ্ড, কিন্তু বৰ্তমান মানে সিহঁতৰ ঘৰলৈ অহা নাই কিন্তু কোনোদিন। আজি ফাৰ্ষ্ট টাইম আহিছোঁ আৰু আহি পেলাই চাহ তাহ খাইলোঁ, খাই কৰি আহি পেলাই এতিয়া এইফালে পথাৰ ফালে ওলাই আহিছোঁ। ওলাই কৰি আহি পেলাই ফটো চটো উঠিলোঁ আৰু তাহাঁত সেইকেইজনী ফটো উঠি আছে, মই দুখনমান উঠিলোঁ আৰু দুখনমান উঠিম বাৰু। তাৰ পৰা আমি অলপ বগৰী পাৰিলোঁ, সেই এনেকৈ সিহঁতৰ পথাৰত বগৰী আছিলে। এইটো পকাছা না এইটো পকাচোন নে এইটো বাকী যি নহওক কিন্তু বগৰীকেইটা বহুত বেছি মিঠা আছিলে খাবলৈ। মই বেছি নাখালোঁ, দুটামান খালোঁ, কিন্তু বহুত বেছি মিঠা আছিল। তই পাৰিব পাৰ তো ইয়া এইফালে গাঁৱৰ ফুল যে জিম যে সেয়া গছ মানে ফুলত দিব কৰিবৰ কাৰণে। আৰু এইখন আমাৰ পিছফালে সৰিয়হ পথাৰ, এইফালেও আছে, চবফালে চাইডে আছে। ইয়াতে বহি পেলাই কেতিয়াবা এনেকৈ ভাল লাগে। আমি গোটেইকেইজনী এনেকৈ চাইডত বহি আছোঁ আৰু মোৰ মুখত এইটো কি জানো উঠিছে একদম পুৰা। ইয়াতে ভাল, ইয়াতে খানা খাব পাৰিম ধুনীয়াকৈ পথাৰত। তাৰপৰা আমি পথাৰত খানা খোৱা প্লেন বনাই আছিলোঁ। ব্লগ বনাইছোঁ, ব্লগ। এজনী নিমিষা, এজনী পহেলিকা, এজনী মই। বহুত বেছি ধুনীয়া মিঠা। নাখাওঁ দে মানে দেখুৱাব কাৰণে। মোৰ মানে কাহ হৈ আছে সেইকাৰণে সিহঁতে খাব নিদিয়ে। আৰু এইকেইটা হ'ল বগৰী, বহুত বেছি মিঠা। এইটো মোৰ আছিলে। তাৰপিছত আমি ঘৰলৈ গ'লোঁ, ঘৰত গৈ পেলাই ভাত পানী খাই পেলাই গুচি আহিলোঁ। সিহঁতৰ ঘৰলৈ প্ৰথম গৈছোঁ ন, সেইকাৰণে ইমান বেছি মানে ভিডিঅ' চিডিঅ' কৰিবলৈ ভাল নালাগিলে, সেইকাৰণে নেক্সট গ'লে বাৰু ভিডিঅ' কৰিম। তাৰপৰা আমি ৰাস্তা পণি গুদামত যিহেতু তাহাঁতৰ ঘৰ, আমি ব্ৰহ্মপুৰ হৈ ভিতৰদি গৈছিলোঁ নগাঁৱৰ। আৰু ৰাস্তাতে মানে মৃত্যুঞ্জয় মন্দিৰটো পৰে, ভাবিলোঁ আপোনালোককো দেখুৱাওঁ, তেন্তে এনজয় কৰক। কালি ৰাতি ভাত অলপ থাকি গ'ল আৰু সেইখিনি এতিয়া আমি মৰ্ণিং টাইম খাম। এইখিনি ভাত ভাজি বনাম আৰু ভাতকেইটা ভাজি পেলাই খাম। তাৰ লগতে ইয়াত গাজৰ, তাৰপিছত পিঁয়াজৰ নলা, তাৰপৰা আৰু ৰাফকৈ অকণ পিঁয়াজ কাটি লৈছোঁ, এটা জলকীয়া, সেয়াই। ভাত ভাজি বনোৱা দেখাবলৈনো ইমান কি দেখাব লাগে ন, তথাপিও কেতিয়াবা ধৰি লওক নিজৰ ষ্টাইলত বনাই পেলাই খাই ভাল লাগে। ভাবিলোঁ মই যেনেকৈ বনাওঁ সেইটো আপোনালোকৰ আগতে অলপ শ্বেয়াৰ কৰি দিওঁ। সেই গোটেইখিনি চব্জি এনেকৈ দি পেলাই ভাজি লৈছোঁ। দিয়াৰ পিছত অকণমান নিমখ দিছোঁ, তাৰপিছতে আৰু জিৰা কেইটামান আৰু জালুক কেইটামান দি, তাৰপিছত হালধি গুড়ি অলপ দিছোঁ, দি পেলাই এনেকৈ গোটেইখিনি ভাজি আছোঁ। তাৰপিছতে এনেকৈ গোটেইখিনি ভাত দি পেলাই অলপ টাইম ধুনীয়াকৈ ভাজি হৈ গ'ল। মই কিন্তু ইয়াত মছলা ব্যৱহাৰ কৰা নাই। আৰু এইফালে কালি বনোৱা মাংসখিনি অকণমান গৰমাই দিছোঁ পানী দি পেলাই। কালি ফ্ৰিজত থৈ দিছিলোঁ, সেইকাৰণে বেছি গোট মাৰি গ'ল, সেইকাৰণে অকণমান পানী দি পেলাই গৰমাই দিছোঁ, তেতিয়া খাই পেলাই ভাল লাগিব আৰু। আৰু এয়াই আমাৰ ৰাতিপুৱাৰ আজি ব্ৰেকফাষ্ট আছিলে। ব্ৰেকফাষ্ট মানে হেভিকৈ আৰু খালোঁ আৰু। ৰাতিপুৱাৰ পৰত আমি প্ৰায় মানে পিছফালে চোতালতে এনেকৈ খাওঁহি আহি পেলাই, আৰু এতিয়াও লৈ আহিছোঁ ইয়াতে আমি খাই কৰি লওঁ। এতিয়া ভাত পানী খাই কৈ পাৰিলোঁ আমলখি আচাৰ বনাম। আমলখি আচাৰ খাই পেলাই ভাল লাগে আৰু আপোনালোককো দেখুৱাম বাৰু কেনেকৈ বনাওঁ, কিন্তু আজি নবনাওঁ, পিছত বনাম। দে আৰু চাই থাকক। এতিয়া বৰ্তমান টাউনলৈ আহি আছোঁ আৰু খোজকাঢ়ি আহিছোঁ আজি। এনেইতো স্কুটিত অহা হয় ডেইলি ন, কেতিয়াবা খোজকাঢ়ি আহি অলপ ভাল লাগে, সেইটো কাৰণে খোজকাঢ়ি আহি আছোঁ পানীখাইটিলৈকে। তাৰ পৰা টেম্পুত যাম, গতিকে চাই থাকক। প্ৰথম আমি মেডিকেল গ'লোঁ, মেডিকেলৰ পৰা মেডিচিন দুটামান ল'ব আছিল, তাৰপৰা ল'লোঁ। তাৰপৰা আমি পাঠাগাৰ গ'লোঁ, কিতাপৰ দোকান, কিতাপ দুখনমান কিনিব আছিলে, কিতাপ দুখন কিনিলোঁ। তাৰপৰা আৰডিত গ'লোঁ, তাতে আমি খোৱাৰ কাৰণে চোলা এটা ল'লোঁ।
ইয়াৰ মেল ছেকশ্যনৰ পৰা। আৰু তাৰ পৰা লেডিজ ছেকশ্যনত আহিলোঁ। তাৰ পৰা দুটামান লেডিছৰ বস্তু কিনিলোঁ। আৰু তাৰ পৰা তাৰ ফ্ৰণ্টতে মানে আৰডিখনৰ ফ্ৰণ্টতে বহে ম'ম' দোকান এনেকৈ মানে লগাই থাকে এগালমান। আৰু ইয়াৰ ম'ম'টো খাই মোৰ খুব বেছি ভাল লাগে। তাৰপিছতে ম'ম' এনেকৈ খালোঁ, তাৰপৰা ভেলপুৰি খালোঁ। তাৰপিছত এনেকৈ আৰু আমি নিজৰ ষ্টেণ্ডত আহিলোঁ, টেম্পু ষ্টেণ্ড। তাৰপৰা ঘৰলৈ গুচি আহিলোঁ। সেয়াই ভিডিঅ'টো চাই যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ বাই বাই।